हेलो फ्रेंड्स, आज मैं आपनलोकर ओसरत अन्य एटा भिडिओ লৈ আহিছো। आशा करूँ आपनलोकर भिडिओটো चाই ভাল লাগিব। सो आजिर 1 নম্বৰৰ प्रश्नটো हल गोबी मरुभूमि कोन महासागरत अवस्थित। ইয়াৰ एन्सार হ'ব एशिया महादेशत। 2 নম্বৰ বিশ্বৰ আটাইতকৈ গভীৰতম খাট কোনটো? মেৰিয়ানা ট্ৰেঞ্চ। 3 নম্বৰ পৃথিৱীত সৰ্বমুঠ কিমানখন মহাদেশ আছে? 7খন। 4 নম্বৰ এছিয়া আৰু উত্তৰ আমেৰিকা, এছিয়া আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত কোনখন মহাসাগৰ আছে? প্ৰশান্ত মহাসাগৰ। 5 নম্বৰ বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? এছিয়া মহাদেশ। 6 নম্বৰ ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ মাজত কোনখন মহাসাগৰ আছে? আটলান্টিক মহাসাগৰ। 7 নম্বৰ আফ্ৰিকা মহাদেশৰ আটাইতকৈ জনবহুল দেশ কোনখন? নাইজেৰিয়া। 8 নম্বৰ পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগৰ ভাৰতবৰ্ষৰ কোনটো অংশৰ আছিল? গোৱানালেণ্ড। 9 নম্বৰ শ্ৰীলংকা কোন মহাদেশত অৱস্থিত? এছিয়া মহাদেশত। শ্ৰীলংকা এছিয়া মহাদেশত অৱস্থিত। 10 নম্বৰ ভাৰতৰ একমাত্ৰ ঠাণ্ডা মৰুভূমি কোনখন? লাডাখা। 11 নম্বৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? প্ৰশান্ত মহাসাগৰ। 12 নম্বৰ জনসংখ্যাৰ দিশৰ পৰা পৃথিৱীৰ সৰ্ববৃহৎ মহানগৰ কোনখন? টকিঅ'। 13 নম্বৰ ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য কোনখন? উত্তৰ প্ৰদেশ। 14 নম্বৰ মাটিকালি হিচাপত কোনখন মহাদেশ আটাইতকৈ ডাঙৰ? এছিয়া মহাদেশ। এছিয়া মহাদেশ মাটিকালি হিচাপত ডাঙৰ আটাইতকৈ। 15 নম্বৰ সম্প্ৰতি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন? এলন মাস্ক। 16 নম্বৰ কাক এছিয়াৰ পোহৰ বুলিও জনা যায়? গৌতম বুদ্ধ। 17 নম্বৰ কোনখন মহাদেশৰ আকৃতি এটা উভুটা ত্ৰিভুজৰ দৰে? দক্ষিণ আমেৰিকা মহাদেশ। 18 নম্বৰ এছিয়াৰ ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তি কোন? মুকেশ আম্বানী। 19 নম্বৰ ৰকি পাৰ্বত্য অঞ্চল কোনখন মহাদেশত অৱস্থিত? উত্তৰ আমেৰিকা। 20 নম্বৰ আটাকামা উষ্ণ মৰুভূমি কোনখন মহাদেশত অৱস্থিত? দক্ষিণ আমেৰিকাত অৱস্থিত। আটাকামা মৰুভূমি দক্ষিণ আমেৰিকাত অৱস্থিত। সো ফ্ৰেন্ডছ, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আশা কৰোঁ 15 তাৰিখে যিসকলে ষ্টুডেণ্ট পৰীক্ষা দিব তেওঁলোকৰ যাতে সকলোৰে পৰীক্ষা ভালে হয় আৰু ময়ো পৰীক্ষাটো দিম। আপোনালোক